হেল্ল' মা বেয়া নাপাব আপোনাক ফোন কৰি ডিষ্টাৰ্ব দিবলগীয়া হৈছে একচুৱেলি ৰিদীপে মোৰ ফোনেই ৰিচিভ নকৰে আৰু যোৱা 2 মাহৰ পৰা সি মোক দিবলগীয়া পইচাখিনিও দিয়া নাই আপুনি তাক ক'ব পইচাখিনি যেন সোনকালে দিয়ে সি মোক নহ'লে মই কোৰ্টক কাহ চাপিব লাগিব ৰাখিছোঁ মা ভাইটি তই হস্পিটেল যোৱা নাই নেকি নাই যোৱা মোৰ কথা বাদ দেচোন বা তই তোৰ কথা কওঁ তুমি বাৰে বাৰে ভিন্দক এলিমনিৰ কাৰণে ফোন কিয় কৰি থাকো ভাইটি সি মানুহজন তোৰ ভিন্দ নহয় মোৰ ডিভোৰ্চ হৈছে তো সেই কথাটো কিয় পাহৰি যাও পাহৰা নাই কিন্তু তই বাৰে বাৰে এলিমনি বিচাৰি ফোন কৰি থকাটো কি প্ৰয়োজন তোমাক কিমান পইচা লাগে কোৱা মই আছো নহয় মই দিম তোমাক তইতো মোক দিবি বুলি মই জানোৱেই কিন্তু সেইটো মোৰ প্ৰাপ্য কাৰণ সি নিজেই সাইন কৰি কোৰ্টত মোক কথা দিছিলে যে সেই এমাউণ্টটো সি মোক মাহে মাহে দি থাকিব বুলি গতিকে সি দিবই লাগিব মই বুজিছো কিন্তু এনেকৈ বাৰে বাৰে ফোন কৰি থাকি নিজৰ প্ৰাপ্য বুলি বিচাৰি থকাটো মই ভাল নাপাওঁ মোৰ বা কাৰবাৰ আগত তল পৰিলে জানো মই সহ্য কৰিব পাৰিম মই জানো ভাইটি তই মোক কিমান ভাল পাওঁ সেইটো মই বুজি পাওঁ কিন্তু কি কৰিবি ক বিয়া হৈ মই মোৰ জীৱনটো বহুত তল পেলাই দিলোঁ এটা ভুল সিদ্ধান্তই মোৰ গোটেই জীৱনটোত আউল লগাই থৈ গ'লো একো আউল লগা নাই বা তুমি মিছাতে ইমান চিন্তা কৰিছা এইবোৰ চব ভাগ্যৰ খেল চোৱা যি হ'ল তাত তোমাৰতো কোনো দুখ নাছিলে আৰু তুমি তোমালোকৰ সম্পৰ্কটো বচাই ৰাখিবলৈ যথেষ্ট চেষ্টা কৰিছিলা কিন্তু মই নোৱাৰিলোঁ সেইকাৰণে তোক কম এই প্ৰেম বিবাহ এইবোৰ ৰাস্তাত খোজকাঢ়োতে খুব সাৱধান হ'ব লাগে অ' ভাইটি মা দেউতা আজি আমাৰ মাজত নাই আজি মা দেউতাহঁত থকা হ'লে মোৰ এই অৱস্থা দেখি কম দুখ পালে হয়নে কিমান যে আশাৰে মোক বিয়া দিছিল আৰু মই বা তুমি বহুত কথা ভাবি আছা আচ্ছা ঠিক আছে আমি এটা কাম কৰোঁ আমি ক'ৰবাত ফুৰিবলৈ যাওঁ বোলা কিন্তু তোৰ পেচেণ্ট সেইবোৰ হৈ যাব মই সব এপইণ্টমেণ্ট কেঞ্চেল কৰি দিম আচ্ছা আৰু এটা কথা মই কেইদিনমানৰ কাৰণে চাগে মুম্বাইলৈ যাব লাগিব ডক্টৰ্ছ কনক্লেভ এটা আছে আচ্ছা সেই ৰিতিশা নামৰ ছোৱালীজনী মুম্বাইতে নাথাকে জানো তই কিন্তু নিজৰ কামহে কৰিবি গৈ দেই তাইক লগ ধৰিবলৈ ঢাপলি মেলিব নালাগে আকৌ